हेलो फ्रेंड्स एंड वेलकम बैक टू माय यूट्यूब चैनल और गाइस माने साउथ मोर चैनलटोर केनेकुवा की प्रॉब्लम होइसे और आमार चैनलर इतिया मनिटाइज अलरेडी হৈ গৈছিল 4000 সাবস্ক্রাইবার কমপ্লিট হৈছিল চैनलটো মনিটাইজ ইতে বন্ধ কৰি দিছে ইউটিউবৰ ফালৰ পৰা কাৰণ স্ট্ৰাইক কৰিছে আমাৰ চैनলত কাৰণ গমে পায় আমি যে এইবিলাক কভাৰ ভিডিঅ'বিলাক বনাও তো তাৰ কাৰণে মানে স্ট্ৰাইক কৰি গৈছে চैनলত তো তাৰ কাৰণে ইতে মনিটাইজ বন্ধ আছে মানে ভিডিঅ'ত আমাৰ এনেকুৱা হৈ গৈছে বেলেগৰ কন্টেন্ট আমি ইউজ কৰি আছো যেটো মিউজিকটো বেলেগৰ সেইকাৰণে আমি কপিৰাইট পাই আছো আৰু এতিয়া আমাৰ টোটালি মনিটাইজ বন্ধ কৰি দিছে কাৰণ এতিয়া আমি ভিডিঅ'ৰ পৰা পইচা আৰ্নিং কৰিব নোৱাৰো মনিটাইজ দে বন্ধ কৰি দিছে কপিৰাইটটো ভিডিঅ'ত আছিলে মিউজিকত কপিৰাইট আগৰ পৰাই বহুত আছিলে যদি আমি 100টা ভিডিঅ' চাব যাওঁ 70টা ভিডিঅ' বা 60টা ভিডিঅ'তে আমাৰ কপিৰাইট ক্লেম আছে কিন্তু মানে কপিৰাইটৰ সংখ্যা বহুত হৈ গ'ল আমাৰ ভিডিঅ'ত কৈছে আৰু গমে পাই ষ্ট্ৰাইক আহিলে চেনেলৰ মনিটাইজেশ্যন বন্ধ হৈ যায় গতিকে আমাৰ এতিয়া মনিটাইজ টোটালি বন্ধ হৈ গৈছে এতিয়া আমি পইচা একটকাও নাপাওঁ আৰু এতিয়া আমি আৰ্নিং কৰিব পৰা নাই সেইকাৰণে ভিডিঅ' দিয়া নাই গাইজ আৰু অতি শীঘ্ৰে এই প্ৰব্লেমটো সলভ কৰি আছে আমাৰ দীপাংকৰ ভাই আমাৰ এই প্ৰব্লেমটো সলভ কৰি আছে ডিকে সলিউশ্যন বুলি আৰু তেখেতৰ ধুনীয়াকৈ স্ক্ৰীনত আহি আছে আপোনালোকে ইউটিউবৰ বা ফেচবুকৰ ইনষ্টাগ্ৰামৰ যিকোনো মানে প্ৰব্লেম যিকোনো আপুনি সলিউশ্যন কৰিব পাৰে তেখেতৰ লগত কণ্টেক্ট কৰি ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব এইটো ভিডিঅ'ত দিয়া আছে আপোনালোকে তেওঁৰ লগত DM কণ্টেক্ট কৰিব পাৰে এনেকুৱা ৰিলেটেডত সেইদৰে মোৰো কামখিনি চলি আছে আমাৰ দীপাংকৰ কাশ্যপ জলিউড হাংগামাৰ দীপাংকৰ কাশ্যপে মোৰ কামখিনি কৰি আছে আৰু ধুনীয়াকৈ প্ৰচেছিঙৰ কামখিনি চলি আছে আৰু এটা মানে বেড নিউজ যে মোৰ আগত যিমানবিলাক কপিৰাইট পৰা যিমানবিলাক ভিডিঅ' আছে সেইবিলাক কণ্টেণ্ট মই ডিলিট কৰাব লাগিব ইউটিউবৰ পৰা তেতিয়াই মোৰ ইউটিউব চেনেলটো আকৌ মই ঘূৰাই পাম নহ'লে মানে এইখিনি কষ্ট এনে যাব একো নাই আগৰ কণ্টেণ্টবিলাক মই ছেভ কৰি গোটেইবিলাক ডাউনলোড কৰি ৰাখিছোঁ আৰু এইবিলাক ডাউনলোড কৰি ৰাখি লৈছোঁ মানে পিছত যদি পাৰোঁ তেতিয়া আৰু ৰিআপলোড কৰিব চেষ্টা কৰিম কিন্তু এতিয়া আৰু উপায় নাই ডিলিট কৰিব লাগিব আৰু বহুত কষ্ট জড়িত হৈছে এটা ভিডিঅ'ত গমে পায় এটা কভাৰ ভিডিঅ' বনাওঁতে কিমান কষ্ট হয় প্লাছ এডিটিং ইমান ৰ'দত আমি শ্বুটিংবিলাক কৰাওঁ তাৰপিছত সকলোৰে কষ্ট জড়িত হৈছে এটা ভিডিঅ'ৰ মাজত বা ভিডিঅ'কেইটাৰ মাজত তো তাৰ কাৰণে অলপ বেয়া লাগি আছে কাৰণ ভিডিঅ'কেইটা যে ইউটিউবৰ পৰা ডিলিট কৰাব লাগিব মানুহে বিচাৰিলেও নাপাব আৰু এইকেইটা ভিডিঅ' জাষ্ট অনলি মোৰ লগতহে থাকিব তো তাৰ কাৰণে বেয়া লাগিছে আৰু বেছি হেৰি নকৰোঁ তোমালোকে গাইছ এইটো ভিডিঅ'ত অলপ মানে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে আমাৰ নেক্সট ভিডিঅ'বিলাক ভাল হয় বা এনেকুৱা কপিৰাইট ভিডিঅ' আৰু নবনাওঁ আমি তো এইখিনিয়ে আৰু ডিকে ভাই জলিউড হাংগামা দীপাংকৰ কাশ্যপৰ লগত আপোনালোকে কণ্টেক্ট কৰিব এনেকুৱা যদি আপোনালোকৰ কিবা ইউটিউবৰ কিবা কৰিবলৈ কাম আছে বা ফেচবুকৰ হওক বা ID হেক এনেকুৱা কাম থাকিলে আপোনালোকে কণ্টেক্ট কৰিব তো আৰু আমাৰ এইখিনিত শ্বুটিং হোৱা কথা আছিল কিন্তু মানে এইটো চিটুৱেশ্যনত কেনেকৈ শ্বুটিং কৰোঁ তাকে মানে ভাবি আছোঁ মানে যদিও শ্বুটিং কৰোঁ মানে চাই লওঁ কপিৰাইট নলগা ভিডিঅ' মানে বনাব ট্ৰাই কৰিম আৰু মন চন খুবেই বেয়া লাগি আছে তো তাৰ কাৰণে এইফালে এনেকৈ ওলাই আহিলোঁ আৰু নেক্সট এটা ধুনীয়া ব্লগ আহি আছে কলাক্ষেত্ৰৰ পৰা বহুত বছৰ আগতে মানে কলাক্ষেত্ৰত গৈছিলোঁ আৰু এতিয়া মানে কেনেকুৱা কি মানে কলাক্ষেত্ৰখন আজি গৈ ধুনীয়াকৈ দেখুৱাম ভিডিঅ'ত দেখা পাব তো এইখিনি গাইছ কি ক'ম আৰু গমে পালে মোৰ চেনেলত যিহেতু এটা কপিৰাইট পৰিছে কপিৰাইট ষ্ট্ৰাইক পৰিছে তো ষ্ট্ৰাইকৰ কাৰণে এতিয়া আমাৰ মনিটাইজ বন্ধ হৈ গৈছে আৰু ইয়াত ধুনীয়াকৈ এতিয়া প্ৰব্লেমৰ সলিউশ্যন কৰি আছে আমাৰ ডিকে সলিউশ্যন আৰু কৈছোৱে ভিডিঅ'ত কেনেকুৱা কি প্ৰচেছিং কামখিনি কৰি আছে টিমক ফোন কৰাব লাগিব কিবা ষ্ট্ৰাইক উঠাব ক'ব লাগিব তো মোৰো ইমানখিনি আইডিয়া নাই গাইছ আৰু আজি ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি চেনেল ছাবস্ক্ৰাইব কৰিব তো বাই বাই আৰু ভিডিঅ'টো চবে শ্বেয়াৰ কৰিব এইখিনি